হেল্ল' গাইজ, আমি আজি শিৱসাগৰ যাম। আজি শিৱসাগৰ যোৱাৰ আগত আমি তেজপুৰত সোমালোঁ। এতিয়া তেজপুৰৰ গোটেইখিনি আপোনালোকক দেখুৱাম। মহাভৈৰৱ মন্দিৰ, বাণৰজাৰ, তাৰপিছত আৰু যিখিনি পাৰোঁ দেখুৱাম এফালৰ পৰা। চাই থাকক আমাৰ সৈতে। গাইজ, এয়া হ'ল অৰ্কিড পাৰ্ক। ইয়াতে অখিল গগৈৰ পাৰ্ক এখন। চাই থাকক, গোটেইখিনি দেখুৱাই আছোঁ। হিন্দীত কোৱা হয় দ্ৰৌপদী মেলা আৰু সংস্কৃতত কোৱা হয় সীতাপুষ্পম আৰু তাৰ চাইণ্টিফিক নেমটো হ'ল হিন্দুস্তানী শ্ৰীকৃষ্ণ চিলজানী বিশ্বচিনী বুলি কৈছে ছেকেণ্ড দোকান সেইটো আপোনাৰ চিলজানী দেখিবলৈ। গাইজ, এইখন হ'ল গৰু গাড়ীয়ে। আমাৰ আগতে ইয়াতে আছিলে, এতিয়া নাই। এইটো পৰম্পৰা ধৰি ৰাখিছে ইয়াত, ভাল লাগিছে। বাকী আৰু চাই থাকক, ক'ত কি দেখাওঁ। গাইজ, এই হাতীক দেখছিনে? কানা হাতী আনবা যায়। এই ওপৰত উঠি মৰিব গৈছি এই বয়সত, নাই চিনাই যায়। এই নামিয়া তই। এইবাৰ অলপ মই উঠি চাওঁ, চাই লওঁ। কাণৰ কাষত কি বকি আছে এইডালে কি বকি আছে এইগিলা? তাৰ মূৰত আকৌ বকছি। Varia, varia. Ay, aku hecha naktor. यार शेर खड़े सारे नीचे। ये थोड़ा जो एक साइड से ना पग नहीं रहता यहाँ पर वो मेरा वेट नहीं ले पा रहा हूँ। हाँ এই বাণৰজাই শিৱক পূজা কৰি আছে আৰু বাকী অগ্নিৰ ওপৰ ফালে অলপ যাম। এয়া হ'ল আমাৰ বিখ্যাত শিৱদৌল, শিৱসিংহৰ শিৱদৌল। এতিয়া চাব যাই আছোঁ, চাই থাকক। এই ওপৰৰ যে ত্ৰিকুল পাত, সেই পাত কমপ্লিট সোণাৰ হয়। এইবাৰ বোলে চুৰ কৰিব যাওঁতে দুটা মানুহ মৰিছে ওপৰৰ পৰা পৰি। তো শিৱসাগৰ পুখুৰী, শিৱসাগৰ পুখুৰী একদম বহুত ডাঙৰ। এয়া ৰংঘৰ, প্ৰমত্ত সিংহৰ ৰংঘৰ। আপোনালোকে চাই থাকক ৰংঘৰটো। ভিডিঅ' দিব নোৱাৰিলোঁ কাৰণ মোবাইলটো চুইচ অফ হৈ গ'ল। এয়া তলাতল ঘৰ চাওঁ। তলাতল ঘৰৰ সুৰংগ গোটেই দেখুৱাম আজি, যিবিলাক দেখা নাছিল আগতে। চাই থাকক। গাইজ আপোনালোকক তলাতল ঘৰৰ একদম সন্মুখৰ পৰা একদম শেষলৈকে দেখুৱাম।
গোটেই তলাতল ঘৰৰ এনজয়টো পাব আপোনালোকে চাওক। সিহঁতে গৈছে যোনফালে এই সুৰংগটো চাওক চাওক ভালদৰে একদম ভিতৰলৈকে যাব পাৰি আন্ধাৰ মানে এই সুৰংগটো চাওক এইটো এইফালে এনেকৈ যায় সেইফালে সুৰংগ জয়সাগৰ মানে কলেজখন আছে মহাবিদ্যালয়খন জয়সাগৰ পুখুৰী অলপ সোমাই আহিছোঁ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ উদ্যান এইখন নতুনকৈ বনাই আছে মানে ইয়াতে আমি অখিল গগৈকো লগ পালোঁ তেওঁৰ নেতৃত্বতে বনাই আছে নেকি আৰু এইটো ঘৰ দেখিছেনে এইটো এই ঘৰটো তাৰমানে ইয়াতে ঘনশ্যাম শনিকৰক মানে শাস্তি দিয়া হৈছিল মৃত্যুদণ্ড এই ঘৰটোতে এয়া আমি কাৰেংঘৰ পালোঁ কাৰেংঘৰ এই তলাতল ঘৰৰ পৰা 16 কিলোমিটাৰ দূৰত এইটো কাৰেংঘৰ তাৰপিছত আমি মৈদাম গৈ আছোঁ এই ৰজাবিলাকৰ মৈদামবিলাকত যাই আছোঁ চৰাইদেউ এইটো চাই লওক কাৰেংঘৰ ইয়াতে আহোম ৰজাবিলাকৰ 10টাকৈ পত্নী আছিল মানে বহুত ৰুম কাৰেংঘৰ আৰু তলাতল ঘৰ প্ৰায় একেই দৰ্জাবিলাক চাপৰ চাপৰ আছিল আগৰ সেইকাৰণে মানে দৰ্জাবিলাকো চাপৰ চাপৰ এটা ফটো মাৰি দিছোঁ চাৰি মৈদাম আছে বোলে ইয়াতে মানে 4জন ৰজাৰ সমাধিস্থল ইয়াতে মই গোটেইকেইটা দেখুৱাইছোঁ আনুমানিক হয় এই মৈদাম চাব আহিছোঁ হা বহুত ডাঙৰ নেকি সেই এইটো কোন কাৰ মৈদাম বাৰু ওখটো হয় দে গাইজ এইটো অনুমানিক মানে এইটো শিৱসিংহ যে আছিল শিৱসিংহৰ এইটো স্বৰ্গদেউ শিৱসিংহ খান্দি বিটিছে গোটেই সোণ লৈছে এওঁলোকে আগতে বোলে 32 টকাকৈ সোণ দিছিল মানে এটা ৰজাৰ মৃত্যু হওঁতে 32 ধৰণৰ সোণ দিছিল মানে 32 ধৰণৰ গাইজ এইটো চাওক এইটো ৰুদ্ৰসিংহৰ শ্ৰেষ্ঠ ৰজা ৰুদ্ৰসিংহৰ মৈদাম তেওঁক শ্ৰেষ্ঠৰ কাৰণে ওপৰত সন্মান দিয়া হৈছে আৰু এই সৰু সৰুবিলাক যে আছে সেইবিলাক মানে পালি বহৰীয়া এনেকুৱা আছে এইবিলাক সৰু সৰু মানে আহোমৰ দিনৰ মানুহবিলাকৰ সমাধিস্থল সৰু সৰু টিলাবিলাক এইটো মানে গাইজ আনুমানিকহে গদাধৰ সিংহৰ বুলি কৈছে এইবিলাক আহোমসকলৰ কইনছ আছে ইয়াতে দেখুৱাই আছোঁ কমলেশ্বৰ সিংহৰ কইনছ এইবিলাক তেওঁ ব্যৱহাৰ কৰিছিলে আৰু এইটো আপোনাৰ চন্দ্ৰকান্ত সিংহৰ কইনছ আৰু বাকীখিনি দেখুৱাই আছোঁ চাই থাককচোন বাৰু চন্দ্ৰকান্ত সিংহ এইটো শিৱসিংহৰ কইনছ তেওঁৰ মুদ্ৰাবিলাক এনেকুৱা আছিল প্ৰমত্ত সিংহৰ গোটেইখিনি দেখুৱাই আছোঁ চাই থাকক যিবিলাক আপোনালোকে আগতে দেখা নাই এইটো মানে চৰাইদেউত এটা মিউজিয়াম বনাই আছে আহোমসকলৰ আগৰ বস্তুবিলাক নতুনকৈ বনাই আছে আমাক সোমাব দিয়া নাছিল কিন্তু দিলে আৰু কিবা তলত লিখা আছে চোৱা
গাইজ এইখন আহোমৰ দিনৰ মেপ আছিল, মানচিত্ৰ। ইয়াতে চাই তেওঁলোকে যুদ্ধ তৈয়াৰী কৰিছিল মানে এইখন মেপ। জয়সাগৰ পুখুৰী, এইটো স্বৰ্গদেৱ ৰুদ্ৰসিংহই সজাইছিলে মাকৰ স্মৃতি। এইটো নাইট ভিউ, ৰাতিৰ জয়সাগৰ পুখুৰী। এইটো জয়দৌল, এইটো জয়দৌল, জয়সাগৰৰ কাষত জয়দৌল। শিৱসাগৰ, বাই বাই শিৱসাগৰ, ভালকে থাকিবা। ৰুদ্ৰসাগৰ কি আছিলে, জয়সাগৰ, ৰুদ্ৰসিংহ, তুমি ভালকে থাকিবা, চিউখাফা চব থাকিবা দেই। আকৌ লগ পাম, বাই বাই। ঢেকীয়াখোৱা নামঘৰ, যোৰহাট। ৱেলকাম টু যোৰহাট, বাই বাই শিৱসাগৰ। এইটো হয় ঢেকীয়াখোৱা নামঘৰ, মাধৱদেৱৰ মন্দিৰ হয়। বাকীখিনি আপোনালোকক দেখাই আছোঁ, চাই থাকিব। এয়া চাকি জ্বলোৱা ঠাই, এই মাধৱদেৱৰ ৰাখিলটো দেখাওঁ ৰ। এইটোৱেই শুনি থকা বিখ্যাত ঢেকীয়াখোৱা নামঘৰ। ইয়াতে মানে ধুতি পিন্ধি আহিব লাগে আৰু নহ'লে সোমাব নিদিয়ে ভিতৰত। যিহেতু চাই থাকিব, বাকীখিনি দেখাই আছোঁ আপোনালোকক। ৰোৱা 1450 চনত, এই বটগছ। ধুনীয়া লাগিছে, সুন্দৰ পৰিৱেশ। আৰু সেইফালে আছে মাধৱদেৱে ভৰি ধোৱা মূৰা ভাগ বুলি কৈছে, বাৰু দেখাই আছোঁ। জয় বজৰংবলী, কৃষ্ণ। কোনটো? এইটো নে এইফালটো? এইফালৰটো মাজলৈ নাহিব। এইটো চাকি ন? এইটো চাকি মাধৱদেৱে নিজ হাতে জ্বলাই থৈ যোৱা, এতিয়ালৈকে জ্বলি আছে। টাইমত পাইছিলোঁ 1510 চনৰ পৰা এই চাকিবোৰ জ্বলিয়ে আছে, নুমাব দিয়া নাই। অলপ মগু ৰাইজ, এই ঢেকীয়া ফুল দেখিছেনে? আমি আগতে শুনিছিলোঁ, দেখা নাই, আজি দেখিছোঁ। এইটো ঢেকীয়া ফুল অলপ মৰহি গৈছে। আৰু ইয়াত বোলে মাধৱদেৱে ঢেকীয়া খাইছিল বোলে, সেইকাৰণে ঢেকীয়াখোৱা নামঘৰ হ'ল, তেনেকৈ কৈছে। ৰাইজ, এই মূৰাভাগ দেখিছেনে? এইটো মানে বহুত চেষ্টা কৰি ঠগি চগি দি কেনে হেৰি কৰিছে। এইটো মাধৱদেৱে ইয়াতে উঠি গা ধুইছিলে দিখা নদীৰ পাৰত। এইটো চাই থাকক। এইটো হাতী লগাই মূৰাটো উঠাব পৰা নাছিল। আৰু ইয়াতে লাল চাহ দি আছে, লাল চাহ। আমি লাল চাহ খাই আছোঁ, এটা বাতিত লাল চাহ দিয়ে মানে, এইটো পৰম্পৰা। কাজিৰঙা নেশ্যনেল পাৰ্ক পালোঁ। এয়া আমি ধুনীয়া চাহ বাগানৰ মাজে মাজে গৈ আছোঁ। আবাদ ৰাখিম আমি কাজিৰঙা নেশ্যনেল পাৰ্ক।
তার মাছ চাকাউরিয়ান মাত্র লিপস্টিক কাজল লাগে দেয় গাইস বাই বাই এ